হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভালে আছেনে আপোনালোক বন্ধুসকল? মই আজি ভিডিঅ'টোত আপোনালোকক বিশেষ একো নেদেখাওঁ। আজি মোৰ ঘৰ হাৰিগাঁৱত। মই আজি আপোনালোকক দেখাম মোৰ ঘৰলৈ যোনটো গলি দি সোমাই যায় সেই গলিটোৰ অৱস্থাটো দেখাম। চাওক বন্ধুসকল। বন্ধুসকল, পালোহি আমাৰ ঘৰলৈ সোমাই যোৱা গলিটো। চাওক আপোনালোকে এবাৰ ভালদৰে আমাৰ গলিটোৰ অৱস্থা। এয়া দেখিছে? চাওক গলিটো কেনেকুৱা ধৰণৰ অৱস্থা। অথনি মই চাইকেল লৈ পেলাই অলপৰ কাৰণে পৰা নাই। অথনি মই পৰিলোৱে হয়, মোৰ ভৰি ভাঙিলে হয় অথনি পৰি পেলাই। হাল বোৱা মাটিৰো এনেকুৱা ভালেই অৱস্থা, হাল বোৱা মাটিতকৈ চাওক বেয়া অৱস্থা বন্ধুসকল। এইটোৱে আমাৰ ঘৰলৈ সোমাই যোৱা গলি। ভাগ্যে ৰাতিপুৱা এই গলিটোত আহোঁতে মোৰ ভৰি ভাঙা নাই। বুঢ়া মানুহটো ইয়াত এই গলিত পিছল খালে আৰু হ'লেই কঁকাল ভাঙিব ডাইৰেক্ট। বন্ধুসকল, আজি ভিডিঅ'টোত মই ইমানখিনিয়ে দেখালোঁ। কোনোবা দিনা বেলেগ এদিনা মই আপোনালোকক দেখাম আমাৰ ঘৰৰ পিছফালৰ পথাৰখন। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব।